दिनै बुहुमनां ड्राग्स हेंथा आरो ड्राग्स फालांगि बेरेखा सान। साबखाथा आउटपोस्ट आरो साबखाथा ओनसोलनि फरायसालिफोरा ड्राग्स हेंथा सानजों लोब्बा लाखिनानै सांग्रांथि हाबाफारि लादों। गासै बुहुमावनो 1987 मायथाइनि 7 दिसेम्बराव बिथांखि लानाय बादियै बुहुमनाङैनो 26 जुनखौ ड्राग्स बाहायनाय हेंथा सान फालिनाय जायो। दिनै गसाइगाव महकुमानि सिङाव थानाय साबखाथा पुलिसनि बिबानगिरि शिवा प्रसाद कलितानि दैदेननायाव साबखाथा ओनसोलनि फरायसालिनि फरायसाफोर आरो फोरोंगिरिफोरजों लोगोसेयै ड्राग्स बाहायनाय हेंथा स्ल'गान होनानै साबखाथा पुलिस आउटपस्टनिफ्राय लानानै साबखाथा बाजार आरो साबखाथा गोजौ फरायसालिसिम आरो थाबायनानै सांग्रांथि होनाय गाहाम हाबाफारि लानाय जादों। ड्राग्स जानाया देहानि थाखाय गिख्रंथाव, ड्राग्स फालांगि बन्द खालाम, ड्राग्स जानायखौ बन्द खालाम बायदि बायदि स्ल'गानजों खौसेयै थाबायनानै सांग्रांथि होनायखौ नुनो मोननाय जादों। लोगोसे ड्राग्स जाब्ला माबादि गाज्रि गोहोम गोग्लैयो आरो देहानि आरो समाजनि मा खहा लाबोयो बे आयदाफोरखौ लानानै फरायसाफोरा रायजोनि गेजेराव मोनसे नायजाबसा दिन्थिफुंदों आरो ओनसोलाव गोरायैनो ड्राग्स बाहायनाय आरो फालांगि खालामनायखौ बन्द खालामनो सांग्रांथि होयो। এটা কাৰ্যসূচী লৈছোঁ। সন্মানীয় সাবকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱা প্ৰসাদ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি তেখেতক প্ৰথমে এই অঞ্চলৰ যুৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, কিয়নো তেখেতে যিটো দায়িত্ব লৈছে এইটো শলাগ ল'বলগীয়া। গতিকে আজিৰ কাৰ্যসূচীৰ জৰিয়তে মই গোটেই অসমৰ প্ৰত্যেকজন সচেতন নাগৰিকক অনুৰোধ কৰিছোঁ, আমাৰ প্ৰত্যেকটো অঞ্চলত ড্ৰাগছ মুক্ত হ'ব লাগে। ড্ৰাগছ মুক্ত পৰিৱেশ কৰাৰ কাৰণে প্ৰত্যেকজন সচেতন নাগৰিকে দায়িত্ব ল'ব লাগিব বুলি মই ভাবোঁ। আৰু চৰকাৰে যিখিনি দায়িত্ব লৈছে, চৰকাৰক মই অনুৰোধ কৰিম যে আৰু কঠোৰতম কঠোৰ দায়িত্ব ল'ব লাগিব। বিভিন্ন ধৰণৰ পৰিৱেশৰ জৰিয়তে যেনেকৈ প্ৰশাসনৰ দ্বাৰাই হওক, বিভিন্ন পৰ্যায়ৰ জৰিয়তেই হওক, এই ড্ৰাগছৰ বিৰুদ্ধে কঠিন হ'ব লাগিব চৰকাৰে। মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপুনি যেনেকৈ কাম কৰি আছে আপোনাক ধন্যবাদ দিবই লাগিব। তথাপিও মই এই অঞ্চলৰ যুৱক হিচাপে অনুৰোধ কৰিছোঁ, ড্ৰাগছৰ বিৰুদ্ধে এটা কঠোৰ নিয়ম আৰু কঠোৰ পদ্ধতি বনাই দিব লাগে। আমাৰ সন্মানীয় ছাত্ৰ ছাত্ৰীসকলে উঠি অহা যুৱ প্ৰজন্মই বিভিন্ন সময়ত দেখা যায় ড্ৰাগছত আসক্ত হৈ বেয়া ৰাস্তাত গুচি যায়। এখেতসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত আমি চৰকাৰেও দায়িত্ব ল'ব লাগিব আৰু ৰাইজেও দায়িত্ব ল'ব লাগিব। প্ৰত্যেকজন যুৱ প্ৰজন্মই আমাৰ নিচিনা যুৱক যিহঁতে আছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে ওলাই আহক। ড্ৰাগছৰ বিৰুদ্ধে আমি এটা সজাগ হ'ব লাগিব, ড্ৰাগছৰ বিৰুদ্ধে এটা অভিযান চলাব লাগিব, যাতে আমাৰ নৱপ্ৰজন্মই কোনো ধৰণে ড্ৰাগছত আসক্ত নহৈ বেয়া ৰাস্তাত গুচি নাযায়। তাৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব।